হাই ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ আজি চানডে বুলি অলপ ফুৰি আহোঁ। আহি পাই গ'লোঁ আমি। হাই ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ বিচনদৈ। এইটো আজি মোৰ প্ৰথম ভ্লগ। আজি চানডে বুলি অলপ ফুৰি আহোঁ। আমি আহি পাই গ'লোঁ পাগলা বাবা মন্দিৰ। আমাৰ তীৰ্থ মন্দিৰ গণপুৰৰ পৰা দক্ষিণলৈ আহোঁতে মন্দিৰটো পাব। হাই ফ্ৰেণ্ডছ, আজি আছে মোৰ লগত মোৰ বন্ধু জিতু। মই মানে গৈ আছোঁ জিতুৰ লগতে কামত। জিতুৰ ক'ৰবাত কেণ্ট বেয়া হৈছে, মেচিন পানীৰ মেচিন, তাকে ভাল কৰিব গৈ আছে। এই যে আপোনালোকে চালে গাড়ীখন গ'ল, মানে আমাৰ একদম ওচৰত দি গৈছে গাড়ীখন, অলপৰ কাৰণে লগা নাই আমাক। আৰু যদি গাড়ীখন লাগিল হয় আমাক, চাওকচোন কি অৱস্থা হ'লে আমাৰ দুয়োজনৰে। আজি হস্পিটেল চিধা যাব লাগিছিল। আহি পাই গ'লোঁ আমি। কামৰ কাৰণে আহিছোঁ। জিতু ভাই কামৰ কাৰণে আহিছোঁ ইয়াত। পাহৰি গৈছোঁ আপোনাক, অলপ খেলি মেলি হৈ গ'ল আমাৰ, ৰাস্তা পাহৰি গৈছোঁ। আৰু আপোনালোকৰ কেঞ্চেল লগাব হ'লে বা কেন্দ্ৰৰ কিবা কাম থাকিলে কণ্টেক্ট কৰিব। খালি কেন বুলি নহয়, কেন্দ্ৰৰ পৰা আৰম্ভ কৰি যিখিনি প্ৰডাক্ট আছে যোগাযোগ কৰিব। স্ক্ৰীনৰ নাম্বাৰটো দি আছে। ফাইনেলি কামখিনি শেষ হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াৰ লগত জিতু আছে, হাই বুলি কৈ দিওঁ।
আৰু লগতে চেনেলটোৰ বিষয়ে কিবা কৈ দিওঁ ছাবস্ক্ৰাইবাৰ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাই দিব